পঞ্চায়ত পৰিষদৰ বিষয়ববীয়াসকল সম্পাদিত নমস্কাৰ। প্ৰথমতে নতুন বছৰ শুভেচ্ছা আপোনালোক জনাইছোঁ। প্ৰথম কথা আপোনালোকে এই ভালেকেইদিনৰ মানে যথেষ্ট আমাৰ দলৰ কাৰ্যসূচীবিলাকক প্ৰচাৰ কৰাৰ কাৰণে বিশেষকৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আজিও দেখিছে আন আন ঠাইত যেনেকৈ যোগীঘোপা, বালাপাৰা, বৰজানাৰ পৰা আৰম্ভ কৰি শংকৰপাৰালৈকে বিভিন্ন আৰু আপোনাৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থ সহকাৰে অংশগ্ৰহণ কৰা যিমানখিনি অসম গণ পৰিষদ দলত জইন কৰিলে আমাৰ তাত গতিকে আটাইখিনিৰ সম্প্ৰচাৰ আপোনালোকে কৰিছে। পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি ধনতলা দ্বিতীয় খণ্ডত অলপমান ভাল কটা ঠাই পৰে। এই অঞ্চলৰ ৰাইজে আমাৰ শাখা সমিতিৰ লগত শাখা মানে প্ৰাণ পৰিষদ আৰু পঞ্চায়ত পৰিষদৰ যোগাযোগ কৰি ইয়াত মানে কংগ্ৰেছ আৰু UDF-ৰ মানুহখিনিয়ে ইয়াত অংশগ্ৰহণ কৰা অসম গণ পৰিষদ দলত অংশগ্ৰহণ কৰাৰ কাৰণে যোগাযোগ কৰিছিল আৰু তাৰে কাৰণে আজি এটা অনুষ্ঠান অনুষ্ঠিত হৈছিলে মানে যোগদান কাৰ্যসূচী। কিমানজন মানুহ জইন কৰিছে আপোনালোকৰ দলত? UDF 169 জইন কৰিল বুলি 160জন 69টা। আপোনালোকৰ মানে এই যিমান দলৰ প্ৰচাৰ চলাই আছে আপোনালোকে ৰাইজৰ কিমান সঁহাৰি পাইছে? আপোনালোকে এইটো ভালকৈ জানে, প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়ৰ অনুষ্ঠান আপোনালোকে জড়িত হৈ আছে। আমাৰ এই মুহূৰ্তত ৰাইজ মানে অসমত যেনেকৈ অসম গণ পৰিষদ দলৰ জন্ম হৈছিল, অসমৰ ৰাইজৰ আহ্বান মানে সময়ৰ আহ্বানত ঠিক দক্ষিণ সমষ্টিও তাত ব্যতিক্ৰম নহয়। অসম গণ পৰিষদ দল দক্ষিণ সমষ্টিৰ মানুহখিনি বিভিন্ন কাৰণত অলপ ভোটৰ কাৰণে ব্যৱধানত আমি বিধায়ক আমি হেৰুৱাব লগা হৈছিল। কিন্তু কিছু মানসিকভাৱে অলপ ভাগি পৰাৰ পিছতো আজি কিছু বছৰ 2-2.5 বছৰৰ পৰা আমাৰ দলীয় সতীৰ্থবিলাক পুনৰ মানসিকভাৱে শক্তিশালী হৈছে, নতুনকৈ উদ্যমেৰে আগবাঢ়িছে, নতুন আশালৈ আগবাঢ়িছে, নতুন পৰিকল্পনালৈ আগবাঢ়িছে আৰু আটাইবিলাক দক্ষিণ সমষ্টিৰ দলীয় সতীৰ্থই এনেকৈ জাগৃত হৈছে যে পূৰ্বত যিবিলাক আমাৰ দলৰ পৰা কংগ্ৰেছৰ ভয়ত মানে কংগ্ৰেছৰ নেতাৰ ভয়ত কংগ্ৰেছত যাব লগা হৈছিল বা UDF-ত গৈছিল, তেওঁলোকে পুনৰ আমাৰ নিজৰ দলত ঘূৰি আহিছে অসম গণ পৰিষদ দলত। আৰু তেওঁলোকৰ কংগ্ৰেছৰ বা UDF-ৰ যথেষ্ট সতীৰ্থই তেওঁলোকৰ নিজৰ দলত মানে তেওঁলোকে শান্তি নাই পোৱা, যিটো আশা কৰি কাম মানে তেওঁলোকে ৰাইজৰ কাম তেওঁলোকে কৰিব নোৱাৰাৰ কাৰণে পুনৰ অসম গণ পৰিষদ দলত আৰু যোগদান কৰিছে আৰু সেইকাৰণে আমাক যথেষ্ট সঁহাৰি জনাইছে। আমি তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ আৰু প্ৰতিটো পল মুহূৰ্তত আমাৰ দলে তেওঁলোকৰ লগত একেলগে থাকিম বুলি প্ৰতিজ্ঞা। শক্তিৰ বিষয়টো আপোনালোকে ভালকৈ জানে, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ যথেষ্ট সতীৰ্থ, আমচুৰ যথেষ্ট সতীৰ্থ আৰু বিশেষকৈ নতুন প্ৰজন্মৰ যিবিলাক যুৱকসকল উদ্যমেৰে আগবাঢ়ি আহিছে আৰু আমাৰ লগত যথেষ্ট যোগাযোগ হৈছে। এটা সময়ত আমাৰ যুৱ পৰিষদৰ উইংছটো অলপ শক্তিশালী নাছিল। আজিৰ তাৰিখত 27খন পঞ্চায়ত পৰিষদৰ প্ৰায় 24টা পঞ্চায়ত পৰিষদত আমাৰ যুৱ পৰিষদ গঠন হৈ গৈছে আৰু যুৱ পৰিষদে খালি পঞ্চায়ত পৰিষদতে সীমাবদ্ধতা থকা নাই, প্ৰতিটো প্ৰাণ পৰিষদত তেওঁলোকৰ শাখা মানে প্ৰাণ পৰিষদ গঠন কৰাৰ কাৰণে আগবাঢ়ি গৈ আছে। মহিলা পৰিষদৰ একে গতিৰে আগবাঢ়ি গৈ আছে। আপোনালোকে ভালকৈ জানে, আপোনালোকে দেখা পাই আছে প্ৰতিটো সময়ত প্ৰতিটো অনুষ্ঠানত আপোনালোকে নিজে সৰজমিন তদন্ত কৰিছে। গতিকে বিশেষকৈ আপোনালোকক আৰু নতুনকৈ বঢ়াই কোৱাটো আমাৰ সমীচীন নহ'ব। হয়, মই আগতে কংগ্ৰেছতে আছিলোঁ, বহুদিনৰ পৰা কংগ্ৰেছে কৰিছিলোঁ। কিন্তু আজি বৰ দুখৰ আৰু পৰিতাপৰ বিষয়, কংগ্ৰেছৰ যি স্বেচ্ছাচাৰিতাৰ নীতি, শোষণমূলক নীতি, এই নীতিবিলাক আমাৰ মানে পচন্দ হোৱা নাই আৰু যাৰ কাৰণে আমি আজি দলে বলে আহি কংগ্ৰেছৰ পৰা দলত যোগদান কৰিছোঁ। কংগ্ৰেছৰ কিবা বিসংগতিৰ কাৰণে আপুনি এই দলত আহিব লগা হ'ল? হয়, এইটো সত্য কথা। যিটো কথা মানে লৈ আজি আমি আহিছোঁ, এই বিসংগতিটো আমি দেখিছোঁ। সিহঁতৰ মানে যিবিলাক কাম কাজ, যিবিলাকৰ মানে প্ৰতিশ্ৰুতি, সেইবিলাক প্ৰতিশ্ৰুতিৰ এটাও মানে পূৰ্ণ কৰা নাই সিহঁতে। আৰু যদিও কৈছে আংশিক মানৰ কাম কাজহে পূৰ্ণ হৈছে, তাতে বহুত মানে এই স্বেচ্ছাচাৰিতা মানে শোষণ নীতি যিটো কয়, তেনেকুৱাই বেছি দেখা গৈছে। আৰু যাৰ কাৰণে আজি
ফলস্বৰূপে আজি মানুহখিনি কংগ্ৰেছত প্ৰতিষ্ঠিত হৈ আজি অগপতলত যোগদান কৰিছে। আপনার নামটো কি আছিল? মোৰ নাম খাজিদুৰ ৰহমান। আপনি কোনটো পঞ্চায়তৰ আছে? মই ধনতলা পঞ্চায়তৰ এজন সদস্য আছে। সদস্য আছোঁ। আপনার লগত কিমানজন মানে সদস্যই অসম গণ পৰিষদত যোগদান কৰিছে? মোৰ লগত প্ৰায় 50ৰো অধিক পুৰুষ আৰু মহিলাও আছে। মহিলাও মানে 50ৰ ওপৰতেই হ'ব। মোটামুটি গোটেইখিনি মিলি ইউডিএফৰ পৰা আৰম্ভ কৰি গোটেইখিনি মিলি 170জনমান মানুহ ইয়াত আজি যোগদান কৰিলে। আপোনালোকে নিশ্চয় আনন্দিত? হয়, আজি বৰ সুখী হৈছোঁ। নতুন বছৰ নতুন এটা মানে চিন্তাধাৰা আমাৰ মনত আহিছে আৰু এই নতুন চিন্তাধাৰাত আমি নিশ্চয় কিবা নতুন এটা ফল পাম বুলি আশা কৰি আজি এই অসম গণ পৰিষদ দলত যোগদান কৰিছোঁ।